আমি এতে তো মোটামুটি 30 ঘর আছো। 30 ঘর মোটামুটি 10 বিঘা 20 বিঘা এনেকা খেতি করছে। মই তো 16 বিঘা করছো। ওই যে বাগুন খেতি আছে এমনি মোটামুটি 20 বিঘা হব। কি খেতি কৰিছিল এতে পাটা খেতি আর অহরকালাই ধান খেতি আর ওই যে কচু ক্ষেত আর বাগুন ক্ষেত সব নষ্ট। মোটামুটি মুই আহিছিল মোটামুটি আহাতে আমি তাক ইমান বাধা দিছোঁ যে রাইজা আছে রাইজের লগত বহিয়া লাগলে এটা যিখিনি হৈছে এইখিনি আমি লাগলে বহিয়ে এটা আমি মীমাংস কৰিম। কয় এটা কোনো মীমাংস নাই, আগত খিলাম তাৰপিছত মীমাংস হ'ব। তাৰপিছত মই কোৱাতে মোক মাৰবা কৈছিলোঁ মিছা ৰ'দ দিয়া। তাৰপিছত কৈছে মাৰবা নালাগে থাক, কয় তাহলে তোর মোবাইল দে। পিছত মই মোবাইল দিয়ে দিছোঁ। মানে কি এইখন মাটি সিহঁতে ল'ব বিচাৰে? ল'ব বিচাৰে আমি মাটি। পাট্টা মাটি হয় নে? পাট্টা মাটি হয়। হয় পাট্টা আমিতো দিওঁ, আছে লগতে আছে পাট্টা, দিম আমি পাট্টা। কিমান দিনৰ পৰা আপোনালোকে আছে? মোটামুটি 3 বছৰ হ'ল। 3 বছৰ ইয়াতে খালি মানে আপোনালোকে খেতি বাতি কৰে? খেতি বাতি কৰে। আমাৰতো নাই তো, এইফালে মাটি নাই তো, এইফালে তো আমি খাস মাটিত বসবাস কৰি আছোঁ। আমাৰ যিখিনি পাট্টা এইখিনি তো আমাৰ আহিব লাগিব। মানে আপোনালোকে এই পাট্টা খেতিখিনিত আপোনালোকে খেতি বাতি কৰে আৰু তাতে থাকে আৰু থাকে। এই মাটিটো সিহঁতে ল'ব বিচাৰিছে? ল'ব বিচাৰিছে। কোন মানুহ যিবিলাক ল'ব বিচাৰিছে? এই বেলেগ মানুহবিলাক কিমান মানুহ আহিছিল? বহুত। নাম জানে না দুজনৰ? মোটামুটি নাম জানো দুজন, একোবালি আৰু নাছিৰ। ইহঁতে আহিছিল নেকি? হয় ইহঁতে আছিল। আজাহাৰ, জাহিদুল আৰু হস্তালি। আপোনালোকে আইনত অঁ এফআইআৰ দিছোঁ আমি। এফআইআৰত কি হয় এটা পিছত হ'ব। এইটো আমাৰ চৰবাৰী গাঁও হয়, আমাৰ পাট্টা মাটি এইগিলা। তো ইয়াতে আমি ধান খেতি, চব্জি খেতি আৰু কিবা কিবি খেতি কৰিছোঁ। হাঁহ মুৰ্গী ছাগলী পালা অৱস্থা আমি আছিলোঁ। এতিয়া 2 নম্বৰ ওদালগুৰি বুলি কয়, এইটো নদী পাৰ হৈ পেলাই এই গাঁৱৰ কিছুমান মানুহ মানে এনেকুৱা চক্ৰান্ত খাটাইছে। এই জাগাটো এৰি দিব লাগে বুলি কৈছে। এই জাগাটো এৰিব লাগে আৰু ইয়াতে কি প্ৰচেষ্টান কৰিব জানে ভালকৈ। আমি কৈছোঁ এইটো আমাৰ মেডিপাট্টা মাটি হয়, এইটো আমি চৰকাৰত টেক্স দি আছোঁ। আর এইটোর কারণে আমার রায় লাগে, মানে আমার খেতি পথার সব কিছু নষ্ট করে দিছে। পাটা খেতি, ধান খেতি 15-20 বিঘা মান ধান খেতি আমার শেষ হয়ে গেছে। আৰু এইটো আমি দাও কুৰাল লৈ কিনে গৰু হাজাৰ হাজাৰ গৰু লৈ আহিছে ইফালৰ পৰা। কেনেকৈ এনে বুদ্ধি কৰি লৈ গৰু হাজাৰ হাজাৰ সোমাই কিনে এই খেতি পথাৰ কিনে নষ্ট কৰি দিছে আমাৰ। আমাক আক্ৰমণ কৰিছে, আক্ৰমণো কৰিছে আমাক। ইয়াতে মানে মানুহ আহিছিল কমচে কম 50-60 জন। অঁ এইটো আমাৰ ঘৰ আছে, ঘৰ ভাঙিছে, এই দমকল ভাঙিছে, এই মেচিন ভাঙিছে, ট্ৰেক্টৰ ভাঙিছে। আৰু এই যে বহুত কলগাছ আছিল আৰু কিবা কালাই আছিল, সব কিছু মানে কাটি দিছে। আৰু মানুহ 2-4 জন ইয়াত আছিল, আমাক মানে লাঠি দেখাই দাও দেখাই মানে কোবাম বুলি কৈ এটাৰ পৰা ভাগাই দিছে। এইটো আমাক চৰকাৰৰ পৰা এইটোৱে আমাৰ আবেদন, মানে আমাৰ যিটো BTR চৰকাৰ আছে এই চৰকাৰলৈ আমাৰ এই প্ৰেৰণ, মানে আমাৰ এইটো ৰায় লাগে, উচিত তদন্ত কৰি পেলাই আমাক এইটো ক্ষতিপূৰণটো দিব চেষ্টা কৰিব, এইটোৱে আমি আশাবাদী। চাপিছে সব কিছু বরবাদ করে ঠিক আছে। আমার এইটো আমার ন্যায় লাগে। এনেকা আমি চব্জি খেতি কৰিছিলোঁ, চব্জি খেতিবিলাকো মানে নষ্ট কৰি দিছে। এইটো আমাক ন্যায় লাগে। চৰকাৰৰ পৰা আমাৰ এইটো আবেদন, আমাক কি ৰায় দিব এইটো আমি আশাবাদী, আমি লাগে আমাক।